ঘটনাটা হৈছিল মানে মই 11 তাৰিখে গেছ এজেঞ্চিৰ পৰা ভুটাবাৰীৰ পৰা আনিছিলোঁ। আনাৰ ভিতৰত আজি ধৰ 10-12 দিন জ্বলালোঁ। জ্বলোৱাৰ পিছত যে হঠাৎ কালিকা মানে গেছটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত মই আৰু চালোঁ, খুলি কিনে চোৱাৰ পিছত মাৰি চালোঁ গেছ নোলায়। যেতিয়াতো গেছ নোলায় এতিয়া ভিতৰত আছে পানী। ভিতৰৰ পানীখিনি থকাৰ পিছত এতিয়া ৰাইজকতো বহুত এনে হাৰাশাস্তি দি আছে আৰু ঠগাই আছে। এতিয়া বহুত মানুহক এনেকৈ ৰাইজক ঠগাই আছে। এইটোৰ কাৰণে এতিয়া ৰাইজে কমে প্ৰশাসনকো অলপ অনুৰোধ জনাইছোঁ যে এইটো বিধিক ব্যৱস্থা লওক আৰু চাওক, তদন্ত কৰক, কেছটো চাওক। ফুল চিলিণ্ডাৰটো গেলে ওজন এনে ধৰ 30 কেজি থাকে টোটেল। খালী চিলিণ্ডাৰ এতিয়া 14 কেজি থাকে। এতিয়া আছে তোৰ 25 কেজি তোৰ 200 হিচাপে গেছ আছে। গেছ নাই, এতিয়া পানী আছে। পিন মাৰি চাইছোঁ, চব মাৰি চাইছোঁ, এইটো মানে পানী, চব পানী আহে, গেছ নোলায়। পানীৰ শব্দ কৰে, এতিয়া লৰাইলেও পানীৰ শব্দ কৰে। যোগান বিভাগ মানে জনাব লাগিব, এইটো সঠিক তদন্ত হওক। অভিযোগ দিম, সঠিক তদন্ত কৰি সঠিক ন্যায় চাওক, বিচাৰ কৰক।